নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ। তো আপোনালোকে জানেনে অসমৰ বেল মেটেল ইণ্ডাষ্ট্ৰিটো ক'ত আছে? সৰ্থেবাৰী অসমৰ বেল মেটেল ইণ্ডাষ্ট্ৰিটো হাব হয়। সৰ্থেবাৰী গুৱাহাটীৰ পৰা কমেও 80 কিলোমিটাৰ দূৰত বৰপেটা ডিষ্ট্ৰিক্টত অৱস্থিত হৈ আছে। এই সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰিটো অসমৰ ছেকেণ্ড লাৰ্জেষ্ট হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি হয়। বেল মেটেল বা কাঁহ পিতলটো কপাৰ আৰু টিনৰ এটা এলয় ফৰ্ম হয়। হিষ্টৰিকেলি যদি আমি চাওঁ, সৰ্থেবাৰী এই বেল মেটেল ইণ্ডাষ্ট্ৰিটো কমেও 7th চেঞ্চুৰীতে আৰম্ভ হৈছিলে, যেতিয়া বৰ্মন ডাইনেষ্টিৰ কিং কুমাৰ ভাস্কৰ বৰ্মন আছিলে। বহুত হিষ্টৰিয়ানৰ মতে সৰ্থেবাৰী এই কাঁহ পিতল ইণ্ডাষ্ট্ৰিটো আহোম ৰুলৰ সময়তে বহুত ইম্প্ৰুভ হৈছিলে, স্পেচিয়েলি আহোম কিং স্বৰ্গদেউ শিৱসিংহৰ সময়ত। আৰু এই পিৰিয়ডটোকে সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰিটো গল্ডেন পিৰিয়ড বুলি কোৱা যায়। আহোম কিং, মিনিষ্টাৰ্ছ, নোবেল পাৰ্চনেলিটিজ সকলে সৰ্থেবাৰী কাঁহ পিতলৰ বস্তুখিনি ব্যৱহাৰ কৰিছিলে আৰু এই বস্তুখিনি এটা ৰয়েল প্ৰেষ্টিজ দিছিলে। তো সেইকাৰণে সৰ্থেবাৰী কাঁহ পিতলৰ বস্তুখিনিৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছিলে। ইয়াৰ লগতে আহোম কিংসকলে সৰ্থেবাৰী কাঁহ পিতলৰ শিল্পীসকলকো বহুত ফাইনেন্সিয়েলি হেল্প কৰিছিলে। সৰ্থেবাৰী ৰয়েল ফেমিলিজসকলৰ কাৰণে স্পেচিয়েল মাইহাং কাঁহী আৰু মাইহাং বাতি বনোৱা গৈছিলে। কিং শিৱসিংহই জেউতিধৰ কাঁহৰ নামৰ এজন কাঁহ পিতলৰ শিল্পীক দেখি বহুত ইনস্পায়াৰ হৈছিলে আৰু তেখেতক চৌধুৰী টাইটেল দিছিলে আৰু লগতে তেখেতক 100 বিঘা মাটি গিফ্ট কৰিছিলে। জেউতিধৰ কাঁহৰ শিল্পীজনে ৰজাৰ কাৰণে এটা কাঠৰ বাঘ বনাইছিলে, তাৰ ভিতৰত এযোৰ ভোৰতাল ভৰাই দিছিলে আৰু যেতিয়া এই বাঘটো মুভ কৰা গৈছিলে, তেতিয়া বাঘৰ নিচিনা গুজৰণি মাত উলিয়াইছিলে এই কাঠৰ বাঘটোৱে। তেখেতে এই ব্যতিক্ৰমী বাঘটো ৰজাক গিফ্ট কৰিছিলে। আমাৰ অসমীয়া সমাজত সৰ্থেবাৰী কাঁহ পিতলৰ বস্তুখিনি বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। সৰ্থেবাৰীৰ 40 to 50% মানুহ এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছে আৰু মানুহখিনি নিজৰ ঘৰে ঘৰে কাঁহ পিতলৰ বস্তুৰ প্ৰডাকশ্যন কৰে। সৰ্থেবাৰী গোটেই গাঁওখনতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হাতুৰি শব্দ শুনা যায়। সৰ্থেবাৰীত কমনলি কলহ, শৰাই, বাতি, লতা, তাল এনেকুৱা ধৰণৰ বস্তু বনোৱা যায়। কাঁহ পিতলৰ ইউটেন্সিলছবোৰক আমাৰ ডেইলি লাইফত ইউজ কৰাটো বিৰাটেই ভাল হয় আমাৰ হেল্থৰ কাৰণে, কাৰণ কাঁহ পিতলৰ ইউটেন্সিলছত বহুত মিনাৰেলছ থাকে যিয়ে আমাৰ পেটৰ প্ৰব্লেমছবোৰক দূৰ কৰি ৰাখে। কাঁহৰ গিলাচত বহুত ইম্পৰ্টেণ্ট মিনাৰেলছ থাকে যিয়ে আমাৰ বডিটো ক্লিন কৰি ৰখাত সহায় কৰে আৰু আমি ৰেগুলাৰলি কাঁহৰ গিলাচত পানী খাই থাকিব লাগে। তো এইবোৰে প্ৰাইম ৰিজনছ আছিলে যাৰ কাৰণে আহোম কিং আৰু আহোম ৰয়েল ফেমিলিজসকলে কাঁহ পিতলৰ ইউটেন্সিলছ ব্যৱহাৰ কৰিছিলে। সৰ্থেবাৰী কাঁহ পিতলৰ ইণ্ডাষ্ট্ৰিটো বহুত ট্ৰেডিশ্যনেল টেকনলজি ইউজ কৰা যায়। বিভিন্ন প্ৰকাৰৰ সৰু সৰু টুলছ ইউজ কৰা যায়, যেনেকৈ হাতুৰি, খান্দা, চৰাই, পিৰি এনেকুৱা ধৰণৰ টুলছ ইউজ কৰে। ইয়াত কোনো ধৰণৰ মেচিনছ ইউজ কৰা নাযায়। গোটেই মেনুফেকচাৰিং প্ৰচেছটো হাতেদি কৰে আৰু এট দ্য এণ্ড পলিচিং প্ৰচেছটো হাতেদি কৰা যায়। কাঁহ পিতলৰ বস্তুবিলাক বিৰাটেই হেভি হয়, কাৰণ ইয়াত বহুত হেভি মেটেল ইউজ কৰা যায়। বৰ্তমান সৰ্থেবাৰীত কাঁহ পিতল ইণ্ডাষ্ট্ৰিটো বহুত প্ৰব্লেম ফেচ কৰি আছে, কাৰণ দিনে দিনে ৰ মেটেৰিয়েলছৰ প্ৰাইচটো বহুত বাঢ়ি গৈ আছে আৰু লগতে মাৰ্কেটত প্লাষ্টিক, এলুমিনিয়াম, ষ্টীলৰ বিভিন্ন প্ৰকাৰৰ বস্তু কম প্ৰাইচতে এভেইলেবল হৈ আছে। এট দ্য এণ্ড এটাই কথা কওঁ যে সৰ্থেবাৰী কাঁহ পিতলৰ ইণ্ডাষ্ট্ৰিটো আৰু কাঁহ পিতলৰ ইউটেন্সিলছবোৰ আমাৰ অসমৰ হেৰিটেজ হয়। তো এই আৰ্টিষ্টখিনিক ছাপোৰ্ট কৰাটো আমাৰ অসমীয়া ৰাইজৰে দায়িত্ব। আজি ভিডিঅ'টো ইমানতে সময় নিমাৰিলে এটা নেক্সট ভিডিঅ' সোনকালে লগ পাম আপোনালোকৰ মাজত। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই পেলাই ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মই এনেকৈ অসমৰ ওপৰত ইনফৰ্মেটিভ ভিডিঅ'জ বনাই থাকোঁ। তো টিল দেন বাই বাই, চি ইউ চুন, ষ্টে হেপি, ষ্টে ছেফ এণ্ড কিপ স্মাইলিং।